তুলিৰাম ৰংহাংকাৰে আমি কণ্ডেম কৰিছোঁ সেই চেনেলৰ পৰা মানে আমাৰ কাৰ্বি আংলং তুলিৰাম ৰংহাং এনেকুৱা তুলিৰাম ৰংহাং থাকিব নালাগে মোৰখিনিৰ পৰা কণ্ডেম কৰিছোঁ। ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ নম্বৰ লাইকতা সংবাদ গোষ্ঠী এই সংবাদসেৱীসকলক মই আপোনালোকে যে ইয়ালৈ আহি এই প্ৰতিবাদস্থলীত উপস্থিত হৈ ইয়াৰ যি উদ্দেশ্য এইখিনি আপোনালোকে সংগ্ৰহ কৰিবলৈ আহিলে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ আগলৈও আপোনালোকে এই ভূমিকা সবলভাৱে পালন কৰে। আজি এই প্ৰতিবাদৰ মূল বিষয়টো হ'ল যে আমাৰ পূৰ্বপুৰুষসকলে যি একতাৰ এনাজৰী গঠন কৰিছিল সেই এনাজৰী আমি বান্ধ খাই পেলাই হাজাৰ বছৰীয়া আমি এটা পৰিক্ৰমা পাৰ কৰিছোঁ। চাউলুং চুকাফা অসম চৰকাৰে 2 ডিচেম্বৰত প্ৰতি বছৰে পালন কৰে। চাউলুং চুকাফাৰ পৰা যদি ধৰোঁ তেতিয়াহ'লে অসমীয়া মহাজাতিৰ 800 বছৰীয়া দিন আৰু 2028 800 বছৰ হ'ব। তেতিয়াহ'লে আমি দেখিছোঁ যে চৰকাৰেও এই ক্ষেত্ৰত তেওঁলোকেও এই দৃষ্টিভংগী বা তেওঁলোকো হয়তো আঁতৰি যোৱা যায় তাত ক'ব নোৱাৰাকৈ হয়তো পৰিচালনা কৰোঁতে কেতিয়াবা ক'ৰবাত তেওঁলোকৰ কুকুজা থাকি গৈছে যাৰ পৰিপ্ৰেক্ষিতত এই ভূমিৰ পূৰ্বপুৰুষে দিয়া ভূমিবিলাক আমাৰ খিলঞ্জীয়া হাতৰ পৰা অনাখিলঞ্জীয়া হাতলৈ গৈ আছে। যদিও মানুহৰ ইতিহাস প্ৰব্ৰজনৰ ইতিহাস প্ৰব্ৰজন হ'বই, ভূমিভাগ ব্যৱহাৰ হ'বই, কোনো এটা ভূখণ্ডত কোনো স্থায়ীকৈ নাথাকে, কিন্তু তাৰ ভিতৰতো কিছুমান ভূমি আমাৰ কাৰণে থাকিব লাগিব। তাত আমাৰ সেই পূৰ্বপুৰুষসকলে আমাৰ কাৰণে যি দিছে আমিও এতিয়া ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই ভূমিভাগ সুৰক্ষিত কৰি থৈ যাব লাগিব। আৰু সেই আগ্ৰাসনৰ প্ৰকোপটো বেছি হৈছে, সি দেশীয় শত্ৰুৰ পৰা হৈছে, দেশীয় প্ৰব্ৰজনৰ পৰা হৈছে আৰু বিদেশী প্ৰব্ৰজনৰ পৰা হৈছে। গতিকে আমি চৰকাৰক সেইটো সহৃদয়তাৰে আমি আহ্বান জনাব বিচাৰিছোঁ যে সৌসীনালৈকে কাৰ্বিসকল অকলশৰীয়াকৈ সংগ্ৰাম কৰিছে, কিন্তু চাগে আজি আমি গোটেই অসমৰ খিলঞ্জীয়া একগোট হৈ আমি চৰকাৰক জনাই দিছোঁ যে চাওক আমি খিলঞ্জীয়াবিলাক একগোট হ'লোঁ। চৰকাৰখনেও যিহেতু খিলঞ্জীয়া হিয়াজাৰী ভোট দি দিছে, তেওঁলোকক নিৰ্বাচিত কৰিছে, তেতিয়াহ'লে খিলঞ্জীয়া ভূমি সুৰক্ষা কৰক, সেই ব্যৱস্থাত অগ্ৰসৰ হওক। তাৰ বিপৰীতে যিহেতু প্ৰব্ৰজনৰ ইতিহাসৰ মানৱ ইতিহাসে প্ৰব্ৰজন ইতিহাস সেইটোৰ পৰা যাতে বাদ নপৰে, হয়, কাৰণ সকলো মানুহে আমাৰ মানৱতাৰ আমাৰ দৃষ্টিভংগীও আছে, সকলো মানুহে এই পৃথিৱীতে থাকিব লাগিব, কিন্তু আগ্ৰাসনৰ যিবিলাক মানে স্তৰত আছে সেই স্তৰবোৰ যাতে কেনেধৰণে সকলোৱে পালন কৰিলে ইয়াত অন্তত এই ভূখণ্ডৰ ভূমি সুৰক্ষিত হৈ থাকিব, এই খিলঞ্জীয়া হাতত সুৰক্ষিত হৈ থাকিব। সেয়ে আমি ইয়াৰ পৰা আজি একলগ হৈ পেলাই এই আহ্বানটো জনাইছোঁ। সেই উদ্দেশ্যে আমি কাৰ্বি আংলং অসমীয়া ভাষিক খিলঞ্জীয়াৰ এজন প্ৰতিনিধি হিচাপে মই ইয়াত উপস্থিত হৈছোঁ। ধন্যবাদ। এই কাৰ্যসূচী কেইদিনীয়া থাকিব? কাৰ্যসূচী আজি 2 দিনীয়া আছিল, যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু আজি এই কাৰ্যসূচী শেষ হ'ব। ঠিক আমাৰ 3টা বজালৈকে কাৰ্যসূচী শেষ হ'ব আৰু সেইখিনি সময়তে আমি ইতিমধ্যে আমাৰ কপিলা লেপচেটী বাইদেউ আমি সন্মান জনাম সকলো খিলঞ্জীয়াই গৈ পেলাই, আৰু সেইখিনিতে আমাৰ এই চৰকাৰলৈ দিবলগীয়া আমি যে খিলঞ্জীয়া এক হৈছোঁ আৰু আমি মানৱতাৰ দৃষ্টিভংগীৰ পৰা আমি যে পৃথক নহয়, গতিকে সেই কথাখিনিকে আমি চৰকাৰক জনাব বিচাৰিছোঁ আৰু আমাৰ এই অমায়িক আচৰণৰ কথাখিনি চৰকাৰে উপলব্ধি কৰে আৰু কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে। ধন্যবাদ। পোনপ্ৰথমত সাংবাদিক সংগঠনে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আজি কিহৰ কাৰণে ইয়াতে আমি 2 দিনৰ কাৰণে ইয়াতে কিহৰ কাৰণে মানে প্ৰতিবাদ কৰিছিলোঁ সেই বিষয়টো গোটেই অকল কাৰ্বি আংলং নহয় অসমত মানুহক জানিবলৈ মই এইটো চেনেলত ক'ব বিচাৰিছোঁ। মানে আমাৰ কাৰ্বি আংলং তুলিৰাম ৰংহাঙে আজিলৈকে পিজিআৰ মাটি ইলেকশ্যন নকৰাৰ কাৰণে আমি আন্দোলন কৰা আৰম্ভ হৈ গ'ল যোৱাকালিৰ পৰা। আমি এতিয়া আন্দোলন কৰাটো প্ৰথমটো ইয়াত নহয়, আমি বহিবলৈ কনচিল গেট এইটো মুখতে আমি বহিবলৈ তাতে বনালে, কনচিল গেট মুখতে তাত পেণ্ডেল বনোৱাৰ পিছতে তুলিৰাম ৰংহাঙে তাক বহিব দিয়া নাই। কিহৰ কাৰণে বহিব দিয়া নাই সেইটোৱে জানিব বিচাৰিছোঁ। মানে নিজৰ কাৰ্বি কাৰণে সি অলপ সহায় কৰিবলৈ নিবিচাৰে, সি বেলেগ জাতিৰ কাৰণে সি কিয় সহায় কৰি আছে। এতিয়া পিজিআৰ মাটি সি এতিয়ালৈকে ইলেকশ্যন কৰিব পৰা নাই নিজৰ ভোট বেংকৰ কাৰণে। এটা অকল মিয়াহঁতৰ কাৰণে সেই ইলেকশ্যন কৰিব লাগে নেকি? মিয়াহঁতৰ কাৰণে এতিয়া যিমান ঘৰ হ'লে যিমান ঠাই হ'লেতো মিয়া বাৰীত অতি সোনকালে উচ্ছেদ কৰিব।
1 ঘণ্টা পিছতে তথাপি বিহাৰী আৰু বেংগলীৰ কাৰণে কি উচ্ছেদ কৰিব পৰা নাই মানে হেঁতৰ ভোট বেংক হয় সেইটো কাৰণে উচ্ছেদ কৰিব এন্তে বিচৰা নাই এই তুলিৰাম ৰংহাঙে মই এতিয়া চিএম হৈ পৰা মই পিছত তলত নামিব লাগিব বোলে ভয়তে সি ইলেকশ্যন কৰিব নিবিচাৰে আৰু আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া মই এতিয়া আসাম চিফ মিনিষ্টাৰৰ পৰা এইটো কিবা কি কয় এইটো পীড়াৰ পৰা মই নামিব লাগে বোলে ভাবি এইটো চেয়াৰ পৰা নামিব লাগে বোলে ভাবি পেলাই সি ইলেকশ্যন কৰিব নোখোজে হেঁতে সেইটো বহুত দুখৰ কথা হয় আমি খিলঞ্জীয়া আৰু আমি মাত মাতিব নোৱাৰে নেকি আমি আন্দোলন কৰিব নোৱাৰে নেকি আমি এতিয়ালৈকে উচ্ছেদ কৰিব লগা আন্দোলন কৰি আছে কিয় আমাৰ এতিয়ালৈকে আমি মাত মাতি আছে কিয় মানা নাই আমাৰ কথাই সেইটোৱে জানিব বিচাৰিছোঁ সেইটো কাৰণে আমাৰ কাৰ্বি আংলং তুলিৰাম ৰংহাঙে এতিয়ালৈকে নিজৰ মাটি ভেটি হেৰাই যোৱাৰ পিছত সি আজিলৈকে সি তাৰ মানে আমাৰ কাৰ্বি আংলং কিমান মাটি আছে সেইটো এতিয়ালৈকে সি ভাবা নাছিলে এতিয়ালৈকে সি মানে নিজৰ মাটি নিজৰ ঠাই কেনেকৈ সি চাব লাগে এতিয়ালৈকে সি জানা নাছিলে এইটো কাৰণে আমাৰ কাৰ্বি আংলং তুলিৰাম ৰংহাং কাৰণে আমি কণ্ডেম কৰিছোঁ সি চেনেলৰ পৰা মানে আমাৰ কাৰ্বি আংলং তুলিৰাম ৰংহাং এনেকুৱা তুলিৰাম ৰংহাং থাকিব নালাগে মোৰখিনিৰ পৰা কণ্ডেম কৰিছোঁ মইতো ধুনীয়াকৈ ক'ব নোৱাৰে তথাপি সাংবাদিকসকল মোৰ ওচৰত আহিছে মই বহুত ভাল লাগিছোঁ এটা দুটা হ'লে মই অলপ হ'লে কম বোলে মই ভাবি পেলাই এইটো মাতিছে